Hello friends, welcome to my YouTube channel and thank you for clicking on this video. Friends, আজিৰ তাৰিখত সকলোৰে হাতত এটা নহয় এটা স্মাৰ্টফোন থাকে। হেতু লাগিলে কম দামীয়ে হওক বা বেছি দামীয়ে হওক, আমি প্ৰায় লক্ষ্য কৰো যে যেতিয়া আমি মোবাইলত যিকোনো এটা এক্টিভিটি কৰি থাকো, আমি এটা কথা মন কৰো যে আমাৰ যোনটো স্মাৰ্টফোন আছে, হেতু মাজে মাজে ওভাৰহিট হৈ যায়। আৰু মোৰ আজিৰ এই ভিডিঅ'টোতে মই আপোনালোকক জনাম যে আমাৰ ফোনবোৰ ওভাৰহিট হোৱাৰ ৰিজন কেইটামান মই আপোনালোকক জনাম আৰু লগতে মই পাৰিলে এটা দুটা এনেকুৱা টিপ জনাম যোনটোৰ সহায়ত আপোনালোকৰ যোনটো স্মাৰ্টফোন আছে সেইটো ওভাৰহিট হোৱাৰ পৰা আপোনালোকে বচাই ৰাখিব পাৰে। আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব আৰু এই ভিডিঅ'টো চোৱাৰ পৰা আপোনালোকে নিশ্চয় উপকৃত হ'ব। ফ্ৰেণ্ডছ, আমাৰ স্মাৰ্টফোন এটা ওভাৰহিট হোৱাৰ প্ৰথম যোনটো ৰিজন হৈছে সেইটোৱে হৈছে প্ৰচেছৰ। হয়, যিমানে আমি আগুৱাই গৈছো, আমাৰ টেকনলজি যিমানে এডভান্স হৈ আছে, আমি এটা কথা মন কৰিছো যে আমাৰ যোনটো প্ৰচেছৰ আছে সেইটো মোৰ পাৱাৰফুল হৈ যায় আছে আৰু যোনটো আমাৰ ফোনৰ যোনটো বডি আছে সেইটো কম্পেক্ট হৈ যায় আছে। সেইটোৰ কাৰণে কি হৈছে মই আপোনালোকক জনাম যে আমাৰ যোনটো প্ৰচেছৰ আছে সেই প্ৰচেছৰত বহুত ইলেক্ট্ৰনছ আছে আৰু যেতিয়া আমি মোবাইলত যিকোনো এটা এক্টিভিটি কৰোঁ, আমাৰ স্মাৰ্টফোনত যিকোনো এটা এক্টিভিটি কৰোঁ, যোনবোৰ ইলেক্ট্ৰনছ আছে সেই ইলেক্ট্ৰনছবোৰ ইফাল সিফাল কৰি থাকে আৰু তেওঁলোকৰ হেতু মুহূৰ্ততে তেওঁলোকৰ মাজত কিছুমান খুন্দা খায় আৰু সেই খুন্দা খোৱাৰ ফলতে আমাৰ যোনটো মোবাইল আছে সেইটো হিট আপ হৈ যায়। আৰু যিহেতু আমাৰ মোবাইলবোৰ আজিকালি কম্পেক্ট হৈ গৈছে, সেইকাৰণে যোনটো হিট প্ৰডিউচ হৈছে প্ৰচেছৰৰ ভিতৰত সেইটো আমাৰ মোবাইলৰ পৰা বাহিৰত আহিবলৈ অসুবিধা হয় আৰু সেইটোৰ কাৰণে আমাৰ যোনটো মোবাইলৰ ছাৰ্ফেচ আছে, বেক ছাৰ্ফেচ আছে, সেইটোত আমি যোনটো অভাৰহিটৰ যোনটো আমি লক্ষণ সেইটো আমি ফিল কৰিব পাৰোঁ। ফ্ৰেণ্ডছ, নেক্সট যোনটো ৰিজন হৈছে সেইটোৱে হৈছে গেমছ। হয়, আজিকালি সকলোৱে নিজৰ যোনটো স্মাৰ্টফোন আছে স্মাৰ্টফোনত গেমছ খেলে আৰু এই গেম খেলাৰ কাৰণে কি হৈছে যোনটো আমাৰ প্ৰচেছৰ আছে সেইটো আৰু এক্টিভলি কাম কৰে আৰু যোনবোৰ গেম খেলা হয় আজিকালি 1 ঘণ্টা 2 ঘণ্টা নহয় 3-4 ঘণ্টা পৰ্যন্ত আজিকালি দেখা গৈছে যে ইউথবোৰে গেম খেলি থাকে মোবাইলত। সেইটোৰ ফলত কি হৈছে, দুটা কাৰণ হৈছে। সেইটোৰ কাৰণে হৈছে যে আপোনাৰ যোনটো বেটাৰী আছে সেইটো ড্ৰেইন আউট হয় সোনকালে, লগতে আপোনাৰ যোনটো স্মাৰ্টফোনৰ প্ৰচেছৰ আছে সেইটোৱে আৰু এক্টিভলি কাম কৰাৰ ফলত কি হয় যোনটো আমাৰ মোবাইলত আমি অভাৰহিটিঙৰ প্ৰব্লেমটো আমি ফেচ কৰোঁ। ফ্ৰেণ্ডছ, নেক্সট যোনটো ৰিজন মই আপোনালোক কম সেইটোৱে হৈছে বেটাৰী। হয়, আমি অলপ আগতে মই ক'লোৱে যে আমি প্ৰায়ভাগে আমি মোবাইলত গেম খেলোঁ। গেম খেলাৰ ফলত কি হয়, আমাৰ যোনটো বেটাৰী হয়, বেটাৰী কনজাম্পশ্যনটো বেছি হয়, হোৱাৰ ফলত আমাৰ বেটাৰীটো ড্ৰেইন আউট হৈ যায় সোনকালে। আৰু সেইটো কাৰণে আমি কি কৰোঁ, আমাৰ যোনটো চাৰ্জাৰ আছে চাৰ্জাৰটো আমি কানেক্ট কৰি পেলাই মোবাইলত লগাই পেলাই গেম খেলি থাকোঁ বা ভিডিঅ' চাই থাকোঁ বা যিকোনো কাম কৰি থাকোঁ, নাইবা আমাৰ যোনটো বেটাৰী আহে, যোনটো আপোনাৰ পাৱাৰ বেংক আহে, পাৱাৰ বেংকত আমি লগাই পেলাই আমি আমাৰ এক্টিভিটিজবোৰ কৰি থাকোঁ। লোৱাৰ ফলত আমি প্ৰায়ে দেখা পাওঁ যে যোনটো আমাৰ মোবাইল ফোন আছে সেইটো অভাৰহিট হৈ গৈছে। আৰু আপোনালোকে এইটোৰ পৰা সাৰিবৰ কাৰণে আপোনালোকে এটাই কাম কৰিব, আপোনালোকৰ যোনটো মোবাইল ফোন আছে সেইটো যদি বেটাৰীটো ড্ৰেইন আউট হৈ যায়, আপোনালোকে কাইণ্ডলি সেইটো চাৰ্জত লগাই পেলাই আপোনালোকে সেইটো সময়ত একো বেলেগ এক্টিভিটি আপোনালোকে নকৰিব। আৰু মই এইখিনিতে এটা টিপ দিছোঁ, যোনটো আপোনাৰ বেটাৰী থাকে, বেটাৰীটো আমি মই সেইটো কাম কৰোঁ যে আমাৰ যেতিয়া বেটাৰীটো ফুল্লি ড্ৰেইন আউট হৈ যায়, মানে যেতিয়া আমাৰ নটিফিকেশ্যন অহা ষ্টাৰ্ট হয় যে আপোনাৰ মোবাইলটো ছুইচ অফ হ'ব, সেইটো সময়লৈ আমি ৰখি থাকোঁ মোবাইলটো চাৰ্জ দিবৰ কাৰণে। আৰু সেইটো এটা অভাৰহিট হোৱাৰ কিন্তু কাৰণ কি যেতিয়া আপোনাৰ বেটাৰীটো কম হৈ যাব সিমানে আপোনাৰ প্ৰচেছৰটোৱে বেছি এফৰ্ট দিব তেওঁলোকৰ ফালৰ পৰা যোনখিনি বেটাৰী আছে সেইখিনিৰ ভিতৰতে কামখিনি সম্পূৰ্ণ কৰাৰ কাৰণে, আৰু সেইটোৰ কাৰণে আমি দেখা পাওঁ যে আমাৰ ফোনটো অভাৰহিট হৈ যায়। ফ্ৰেণ্ডছ, নেক্সট ৰিজনটোৱে হৈছে এম্বিয়েণ্ট টেম্পাৰেচাৰ। মানে আপোনালোকে যোনটো জেগাত বহি পেলাই নিজৰ মোবাইলটোত যিকোনো এটা এক্টিভিটি কৰি আছে সেই জেগাডোখৰৰ যদি টেম্পাৰেচাৰটো হাই, তেতিয়াও আপোনালোকৰ যোনটো মোবাইল ফোন আছে সেইটো অভাৰহিট হৈ যাব পাৰে। ফৰ এক্সাম্পল মই আপোনালোকক কৈছোঁ যে মই এতিয়া এই শ্বুট কৰি আছোঁ এইটো ৰুমৰ ভিতৰত, এইটো ৰুমত AC নাই, মই ফেনখনো অফ কৰিছোঁ কাৰণ কি যোনটো ভলিউম ৰেকৰ্ডিং আছে সেইটো বেয়া হ'ব, গোটেই খিৰিকী দৰ্জাবোৰ মাৰি লৈছোঁ আৰু মোৰ যোনটো নিজৰ স্মাৰ্টফোন আছে সেইটোতে মই এই ভিডিঅ'টো শ্বুট কৰি আছোঁ। আৰু সেইটোৰ কাৰণে হৈছে কি, যোনটো মোৰ স্মাৰ্টফোন আছে সেইটো অভাৰহিট হৈ গৈছে। সেইকাৰণে মই আপোনালোকে ট্ৰাই কৰিব, যদি আপোনালোকে ঘৰৰ বাহিৰত যদি মোবাইলটো ইউজ কৰি আছে, গৰমৰ দিন পৰিছে, আপোনালোকৰ মোবাইলটো অভাৰহিট হৈ যাব পাৰে। সেইকাৰণে আপোনালোকে পৰাপক্ষত যিকোনো এটা চাহ জেগাত থিয় হ'ব, চাহ জেগাত থিয় হৈ পেলাই আপোনালোকে নিজৰ মোবাইলৰ এক্টিভিটিজবোৰ কৰিব। আপোনালোকে চাব যে আপোনালোকৰ যোনটো মোবাইলটো অভাৰহিট হৈ গৈছে সেইটো আপোনালোকৰ নিশ্চয় অকণমান হ'লেও আপোনালোকৰ সেইটো কম ফিল হ'ব। ফ্ৰেণ্ডছ, নেক্সট যোনটো ৰিজন মই আপোনালোকক ক'ব বিচাৰিছোঁ সেইটোৱে হৈছে পুৱাৰ নেটৱৰ্ক কভাৰেজ। হয়, আপোনালোকে যদি এনেকুৱা এটা এৰিয়াত মোবাইলটো ইউজ কৰি আছে যোনটোত আপোনাৰ নেটৱৰ্ক কানেক্টিভিটিটো পুৱাৰ বা আপোনাৰ নেটৱৰ্ক কভাৰেজটো পুৱাৰ, তেতিয়া কি হ'ব, আপোনাৰ যোনটো প্ৰচেছৰ আছে সেইটোৱে এটা সৰুতকৈ সৰু ছিগনেল কেটচ কৰিবৰ কাৰণে ট্ৰাই কৰিব পাৰে আৰু সেইটোৰ ফলত আপোনালোকে যোনটো মোবাইল আছে আপোনালোকে সেইটো অভাৰহিট হোৱাটো আপোনালোকে ফিল কৰিব। ফ্ৰেণ্ডছ, মোৰ এই ভিডিঅ'টো একদম শ্বৰ্ট এণ্ড চিম্পল। আপোনালোকে যদি এইটো ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে লাইক এটা নিশ্চয় কৰি দিব আৰু যদি মোৰ
চেনেলটো এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব কাৰণ কি আগন্তুক দিনত মই যিমান পাৰোঁ মই ভিডিঅ'জ আপোনালোকৰ কাৰণে লৈ আনিম আপোনালোকে মোৰ লগত কানেক্ট হৈ থাকিব আপোনালোকে মোক ইনষ্টাগ্ৰাম বা আপোনালোকে ফেচবুকত মোক ফ'ল' কৰি ল'ব পাৰে লোৱাৰ ফলত কি হ'ব আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে আপোনালোকে মোক সেইবোৰত সুধিব পাৰে মই তাত এক্টিভ থাকোঁ আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো এইখিনি পৰ্যন্ত চোৱাৰ কাৰণে থেংক ইউ আৰু ফিউচাৰত মই আপোনালোকক নিশ্চয় লগ পাম